নমস্কাৰ ৰশ্মিজ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম থাকিল। আজি মই বনাব লৈছোঁ হাঁহৰ মাংস। তাৰ বাবে প্ৰথমে এখন কেৰাহীত মিঠাতেল দি লৈছোঁ। তেল গৰম হ'লত এখিলা তেজপাত, লং, ইলাচি আৰু ডালচেনি দি দিছোঁ আৰু দুটা কাটি লোৱা ডাঙৰ ডাঙৰকৈ পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি এতিয়া অলপ ৰঙা হোৱালৈ ভাজি ল'ম। পিঁয়াজখিনি ৰঙা হৈ গৈছে, এতিয়া খুন্দি লোৱা আদা আৰু নহৰু দি দিম। এইখিনি এতিয়া ভালদৰে অলপ সময় ভাজি ল'ম যাতে আদা আৰু নহৰু কেঁচা ভাৱটো গুচি যায়। পিঁয়াজখিনি ভালদৰে ভজা হৈ গৈছে, আদা নহৰু কেঁচা গোন্ধটো গ'ল। এতিয়া আমি কাটি থোৱা হাঁহ মাংসখিনি দি দিম আৰু ভালদৰে লৰাই দিম। মাংসখিনি এনেদৰে অলপ সময় ভাজি লৈ এতিয়া মাংসখিনিত হালধি আৰু প্ৰয়োজন অনুসৰি নিমখ দি দিম আৰু মাংসখিনি ভালদৰে লৰাই দিম যাতে মাংসখিনিত নিমখ আৰু হালধি মিক্স হৈ যায়। মাংসখিনি এনেদৰে লৰাই লৰাই 1 মিনিটমান ভাজি ল'ম। ভজা হৈ গৈছে, এতিয়া মাংসখিনি 5 মিনিটৰ বাবে কম জুইত ঢাকোন মাৰি থৈ দিম। মাজে মাজে এনেদৰে লৰাইও দিম, নহ'লে মাংসখিনি তলত লাগি যাব পাৰে। মাংস কম জুইত বনালে ভালদৰে সিজে আৰু খাবলৈও সোৱাদ হয়। সময় লাগে, কিন্তু বেছি জুই যদি দি বনাওঁ আমি মাংসবিলাক বাহিৰে ৰঙচুৱা হৈ যায় কিন্তু ভিতৰে ভালদৰে নিসিজে আৰু খাবলৈও ভাল নালাগে। সেইকাৰণে মাংস সদায় কম জুইতে বনাব লাগে। মাংসখিনি ভজা হৈ গৈছে, এতিয়া কাটি থোৱা আলু আৰু কোমোৰাখিনি দি দিম আৰু ভালদৰে গোটেইখিনি মিলাই দিম। আলু আৰু কোমোৰা সকলোৱে নিজ প্ৰয়োজন অনুসৰি দিব পাৰে। মই ইয়াত অলপ সৰহকৈ দিছোঁ, সৰহ মানুহৰ কাৰণে বনোৱাৰ বাবে। এতিয়া এই সকলোখিনি ভালদৰে মিলোৱা হ'লত 10 পৰা 15 মিনিটমান সময় ঢাকোন মাৰি ভাজি ল'ম আৰু মাজে মাজে এনেদৰে লৰাই দিম। এইটো নহয় যে 10 পৰা 15 মিনিট সময় একেবাৰে ঢাকি থৈ দিম। যদি তেনে কৰোঁ তেন্তে গোটেই মাংসখিনিয়ে বেয়া হৈ থাকিব, লাগি ধৰি যাব তলত। গতিকে মাংসখিনি মাজে মাজে লৰাই থাকিম আৰু ভালদৰে সিজিবলৈ দিম। আৰু লাহে লাহে এয়া কোমোৰা পমি গৈছে। কোমোৰা আৰু হাঁহ বুলি ক'লে সকলোৰে জিভাত পানী আহে, নহয় জানো? আৰু লগতে যদি চেৱা দিয়া ভাত থাকে তেন্তেতো ক'বই নালাগে। মই বাৰু নাই বনোৱা, কিন্তু আপোনালোকে এনেদৰে বনাই নিশ্চয় খাব পাৰে। আৰু এতিয়া মাংসখিনিত প্ৰয়োজন অনুসৰি পানী দি দিম আৰু মোৰ দৰে এনেকৈ হেতা নথব, নহ'লে গাত আহি পৰিব পাৰে। কাপোৰ লেতেৰা হোৱাটোতো বাদেই, হাঁহটো পুৰিব, গতিকে অলপ সাৱধান হ'লে ভাল। মই ইয়াত আৰু অলপ পানী দি দিছোঁ আৰু এতিয়া এই গোটেই মাংসখিনি 5 মিনিটমানৰ কাৰণে আকৌ ভাজি ল'ম, নহ'লেও আলু আৰু কোমোৰা সিজালৈ ভাজি ল'ম। এতিয়া অলপ জালুকৰ গুড়ি দি দিম আৰু ভালদৰে লৰাই দিম। আকৌ এবাৰ মাংসখিনি ভালদৰে লৰাই দিছোঁ আৰু সিজিছে নাই চাবৰ বাবে কোমোৰা আৰু আলু এনেদৰে ভাঙি চাইছোঁ, সিজি গৈছে। তথাপিও আৰু 1 মিনিটমান সময় গেছত ৰাখি দিম। এয়া আলু এডোখৰ ভাঙি চাইছোঁ, ধুনীয়াকৈ সিজি গৈছে, অৰ্থাৎ আমাৰ মাংসখিনি হৈ গ'ল। এতিয়া মান ধনিয়া অকণমান এনেদৰে দি দিছোঁ ওপৰত, ধুনীয়া গোন্ধৰ বাবে, আৰু আমাৰ মাংস তৈয়াৰ হৈ গ'ল। তেন্তে আপোনালোকো বনাই খাই চাব আৰু কেনে পালে জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰো কৰি দিব। আৰু আপোনালোকৰ সহায় সহযোগিতাৰ আশা ৰাখি আজি মোৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।